প্ৰেমিক চহৰত হেৰুৱাই থাকিলো প্ৰিয়জনৰ ঠিকনা। জীৱতত মই তেওঁক শেষ বিদায় দিছিলো, সেই বাটেই কঢ়িয়াইছিল তেওঁৰ ঠিকনা। পাহৰণি হ'ব পাৰে শব্দ, পাহৰণি হ'ব পাৰে মুখবোৰ, পাহৰণি হ'ব নোৱাৰে প্ৰতিশ্ৰুতিবোৰ। সুখৰ মধুৰতাতকৈ দকৈ শিপাই যন্ত্ৰণাৰ আঁচোৰ। সময় সলনি হলেও দাগবোৰ ৰৈ যায়। সময়ে সময়ে কুঠাৰঘাত কৰি জুইকুৰা জ্বলাবলৈ নিজৰ অলক্ষিতে। একে উশাহতে হৈ যোৱাখিনি কৈ শেষ কৰিব নোৱাৰাৰ দৰে দুখ পাহৰিবলৈও প্ৰয়োজন হয় শত উশাহৰ সময়। পাহৰিলে সুখী হ'ব পাৰি, নাপাহৰিলে খাব দিব পাৰি আজন্ম বিষাদ। লগ নোপোৱা হলে লিখা নহলহেঁতেন জীৱন নাটৰ অলাগতিয়াল পৃষ্ঠা। লগ পালো বাবেই ধুমুহাত অবিনষ্ট হল সুবৰ্ণ সময়। চিনাকি বাটো হেৰাই সঘনে খোজ নিদিলে, চিনাকি ঠিকনাও অচিনাকি হয় হৃদয়ৰ কাষৰ পৰা আঁতৰি আহিলে। এৰি থৈ অহা মাত, এৰি থৈ অহা ঘাট, এৰি অহা বাট, সময়ৰ গতিত পৰিত্যক্ত। নাই কোনো অনুকম্পা, নাই কোনো দৰদ, কিন্তু দুখৰ দাগবোৰ মচিবলে জানো সহজ? দহন প্ৰবল হলে প্ৰেমে ৰূপ লয় প্ৰতিশোধৰ। দগ্ধ হোৱাজনেহে বুজে জুইৰ উষ্ণতা কিমান। সুখী হোৱাৰ স্বাৰ্থত ক্ষমা কৰি দিব পাৰি, যদিও অক্ষমনীয় সেইজন যি প্ৰতাৰিত কৰাৰ মানসেৰে কৰে অপপ্ৰচাৰ। ভংগ কৰে প্ৰেমৰ শাশ্বত বিশ্বাস, চুৰমাৰ কৰিব পাৰে আশাৰ সৌধ। এইজন জানো প্ৰেমিক পুৰুষ হ'ব পাৰে? কাপুৰুষ বুলি কোৱা বাবে যদি তেওঁৰ অকণো লাজ লাগে, সুখী হম। অলপো যদি অনুতাপত দগ্ধ হয়, মই মানি লম। বিবেক নহলেও তেওঁ কোনোবাখিনিত মানুহ আছিল, মই অন্তত কব পাৰিম।